নমস্কাৰ ৰাইজ, বিশ্ব অসমীয়া ভাওনা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ ঢকুৱাখানা। আজি ভাওনা আছে ঢকুৱাখানা বিপুৰা মূলৰ, কাইলৈও আছে ভাওনা ৰামপৰাজয়। তাকে চাই থাকিব ৰাইজ, দেখাই থাকিম যিমানখিনি পাৰোঁ, আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব, তাকে আশা কৰিলোঁ। আৰু ফেৰিঘাট পাই গ'লে আৰু যাওঁ আৰু 2টা বজাত ফেৰি আছে, আৰু 10 মিনিট আছে ফেৰি যাবলৈ। ৰৈ আছোঁ, ভাওনা দেখামগৈ, চাব বাৰু ৰাইজ। ফেৰিত উঠিবলৈ লৈছোঁ আৰু পাই গ'লে ফেৰি যাম। ওলালে জাৰি পেলাব সেইটো বোলে। ইয়াত ডাঙৰ চক বিপুৰা বোধত আজি আৰু চাই থাকিব, চবৰে অভিনয় দেখাই থাকিম ৰাইজ। যদি কিবা এটা কৈ দিয়া, কিবা খেল চেল খেলিব দিয়ে আকৌ বেলেগৰ লগত, খেল চেল খেলিব নেখেলা নহয়। ফাইনেলি ঘাট পাৰ হৈ গ'লোঁ আৰু এয়া আকৌ যাবলৈ ওলাইছোঁ ঢকুৱাখানালৈ। চাই থাকিব ৰাইজ, আজি মূৰত আহি একদম ৰাইজ। रनिंग बिटवीन द विकेट पे बहुत से उम्दा एक रन चुराने में कामयाब। फिर से कॉन्वाइट सामना करेंगे।
দুষ্টমুখী গৰুৰ ঘৰতে হ'ব জানিবলৈ হাৰি আজি ৰাইজে খেলিব এক খেল আজি এজনে খেলিব খেল ৰাইজ ৰেডি হৈছোঁ আৰু দুইটা এজনটো জাৰি থৈ আহিছে ৰাইজ পুৰস্কাৰো পাইছে 20 টকা এটা আজি পূৰা কৃষ্ণ চব বলিয়া হৈছে ৰাইজ গতিকে কিবা এটা কৈ দিয়া নমস্কাৰ আজি আহিলোঁ ঘিলামত সদৌ অসম ভাওনা সমাৰোহত বিপদামন্তৰ কৃষ্ণ কৰিছোঁ মই ইয়ে গাইছে দণ্ডবক্ৰ ভায়েক বিদুৰত অহাকালিলৈ আকৌ আছে আমাৰ দুটা মই ৰাম কৰিম ই লক্ষ্মণ কৰিব ৰাম পৰাজয় সীতা পতাল গাব কাইলৈ ভিডিঅ' ৰাইজ দিম চাই থাকিব দেই আজি ভিডিঅ' দিব নোৱাৰিব পাৰোঁ ৰাইজ মানে আজি সকলো আশীৰ্বাদ কৰিব ৰাইজ আৰু এতিয়া ওলাওঁগৈ আৰু ৰাইজ দেই চব ৰাইজ ভাওনা কৰি কি কৰি আছে তাতলৈ আমাৰ এই বসন্ত ছাৰ বহি আছে আজি আমাৰ ভাওনা আছে বসন্ত আজি লখিমপুৰত আছে হয় নহয় ভাওনা অঁ টোপনি ক্ষতি উপায় নাই আৰু এয়া মাংসকণ বনাব লৈছোঁ আমি এতিয়া গোটেই উপায় আমি 8টামান আছোঁ যোৰহাটৰ মানুহ